হেল্ল' বন্ধুসকল, আজি আপোনালোকৰ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো হ'ল ফ্ৰী ফায়াৰ ইনষ্টল নকৰাকৈ কেনেকৈ খেলিম। ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ এই ফ্ৰী ফায়াৰ চাৰ্চ কৰিব লাগিব। ফ্ৰী ফায়াৰ চাৰ্চ কৰাৰ পিছত এইটো আহিব। এইটো অহাৰ পিছত দেখাব ট্ৰাই নাও আৰু ইনষ্টল। এতিয়া ইনষ্টল নকৰাকৈ কেনেকৈ খেলিম। ইনষ্টল নকৰাকৈ আমি ট্ৰাই নাওত অ'পেন কৰিব লাগিব। অ'পেন কৰাৰ পিছত এনেকৈ আহিব। এনেকৈ অহাৰ পিছত অলপ টাইম লাগিব। আমি অ'পেন হোৱালৈ অলপ ৰখি থাকিব লাগিব, ৱেইট কৰোঁ। ইনষ্টেণ্ট হৈ গ'ল। এতিয়া অ'পেন দেখিছেনে? ইনষ্টল নকৰাকৈ ফ্ৰী ফায়াৰটো অ'পেন হ'ল। এয়া আপুনি এতিয়া খেলিব পাৰিব। ডাউনলোড হ'বলৈ আছে, ডাউনলোড হ'ব এতিয়া। এই আঠডাল এতিয়া যাব এনেকৈ ফচকৈ ৰ'ব। এইটো ভিডিঅ' হোৱা নাই আচল। এনেই ইউটিউবত নিদিবি আৰু। অলপ বাকী আছে। এয়া অ'পেন হৈ গ'ল আপোনাৰ ফ্ৰী ফায়াৰটো। দেখিছেনে খেলিব কেনেকৈ। ভিডিঅ'টো আছিলে ইমানেই।